চাব পাৰে গাভৰুৰ অৱস্থা চাই ল এইটো ভাগি গ'ল মন চন বেয়া আজি গাড়ী এইটো গ'ল এক্সিডেণ্ট হৈ গ'ল কিছু বুলি ভাবিছোঁ তো বেয়া দিন চলি আছে আগত মানে ৰাইড আছে ভাল জেগা এটাত গৈ ভালকৈ উইচ কৰি দিওঁগে তোৰ চাগে অলপ এইটো ভাল লাগিছে চাওঁ ৱাটাৰপ্ৰুফ হয়নে নহয় চব নাইকি মানে মোক কালেকশ্যন আহিছে নেকি আমাৰ গেজৰ ফালৰ পৰা আপোনাক গিফ্ট দিছোঁ দেই গাইজ গুড মৰ্নিং তো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু মানে কথাটো কি হ'ল আজি মানে মনটো বহুত বেয়া এটা কাৰণে আৰু এটা কাৰণে বহুত ভালো আৰু প্ৰথমে যিটো কাৰণে বেয়া সেইটো কথা কৈ লৈছোঁ তাৰ পাছত মানে ভালটো ক'ম আপোনালোকে যদি লাষ্ট ব্লগটো মোৰ চাইছে তেতিয়া মই তেজপুৰ গৈছিলোঁ আপোনালোকে গম পাই মানে তেজপুৰৰ পৰা সেইদিনা ৰাতি আহোঁতে এটা এক্সিডেণ্ট হ'ল আৰু মনটো মানে বেয়া হোৱাৰ কাৰণ এটাই হ'ল এইফালে চাব পাৰে গাভৰুৰ অৱস্থা চাই লওঁ গ'ল গাইজ তো এইটো ভাগি গ'ল চিগনেল লাইট গ'ল এইফালে চাওক চিট গ'ল চিট ফাটিলে তাৰপাছত এই হেণ্ডেলডাল বেকা হ'ল স্ক্ৰেচ তো আৰু কি ক'ব তাৰপৰা আগফালে এইবোৰ অলপ অলপ স্কেচ লাগিছে মানে এটা কথা ভাল হ'ল বহুত বেছিকৈ কিবা এটা নহ'ল সেইটোৱে মই মানে নিজকে ভাগ্যৱান বুলি ভাবোঁ এতিয়া এইখন মানে তাকে ঠিক ঠাক কৰিব লাগিব আৰু বাকী দেখা যাব কি হয় তো আজি হ'ল দেওবাৰ আজিতো ডিলাৰ বন্ধ থাকিব ন সেইকাৰণে আজি ঠিক ঠাক কৰিব পৰা নহ'ব তো আজি ভাবিছোঁ অলপ বেলেগ এটা কাম কৰোঁ ভালকৈ বাইকখন সজাই পৰাই নিজৰ পচন্দ মতে ধুনীয়া কৰি লৈছিলোঁ তাৰপিছত মানে কি নহ'ল নাজানো আৰু এতিয়া আপোনালোকক দেখাম মনটো কিয় ভাল মানে আজি আমাৰ ঘৰত দুজন স্পেচিয়েল আলহী আছে কেশৱ ভাই মুন গগৈ কেশৱৰ গৈ একচুৱেলি দুলীয়াজানত আৰু মুন ভাই গৈ আছে কাকোপথাৰত এতিয়া 6 দিন হৈ গ'ল এতিয়ালৈকে মানে ট্ৰেভেলিং কৰিছে আৰু ট্ৰেভেলিং মানে কৰা এটা বেলেগ এটা ষ্টাইলত এওঁলোকে মানে হিচাইকিং কৰি ট্ৰেভেল কৰিছে মানে আমি মানে ফ্ৰী আসাম ৰাইড ট্ৰেভেল কৰাৰ নিচিনা হৈছে আৰু হিচাইকিঙৰ কথাটো কি হ'ল বাটত য'তে দেখে লিফ্ট খুজিব মানুহক লিফ্ট খুজি যিমানটো পাৰি সিমানটো মানে ট্ৰেভেল কৰিব যেতিয়া আৰু যেতিয়া মানে লিফ্ট নাপায় তেতিয়া খোজকাঢ়ি যাব বেষ্ট অফ লাক থাকিলে কালি ৰাতি মানে ইয়াত কালি ৰাতি হোষ্ট কৰিলোঁ ভাই যাবগৈ নিমাতী আমি নিমাতী যাম চেনেলকেইটা আছে ইয়াৰ ডেছক্ৰিপশ্যনত আৰু বাকীখিনি ডিটেইলছ এওঁলোকৰ চেনেল চালে গম পাব এওঁলোকৰ জাৰ্ণিটো কেনেকৈ ক'ত কি হ'লগৈ তো মানে এতিয়া এওঁলোকক আগত থৈ আহোঁগৈ আজি মোৰ যাব লাগিব মোৰ কাম আছে যোৱাত যাব লাগিব অলপ পিছত এখন ৰখা যা বাছখন লৈ যায় নেকি আমাক এইটো গাড়ীটো শুনিছোঁ নেপাই চাওঁ এক্সপ্ল'ৰ আছাম জয় অসম কিপ স্মাইলিং কিপ ট্ৰেভেলিং আমাৰ কপালত চাওঁ নাজানো আমাৰ কপালত কোন মানুহ আছে কোন মানে এনেকৈ বহুত বস্তু আনিছে গাই দেখা দিছোঁ পিছফালে আছে টেণ্ট আছে শ্লিপিং বেগ মেট্ৰেছ আছে বেগটোত অকল খানা বস্তু আছে মানে গেছ আছে ষ্টভ আছে চব আছে চচপেন মানে কিবা ইমাৰ্জেঞ্চি হ'লেও টেনশ্যন নাই মানে ঠিক আছে দে বাই বাই ঠিক আছে অ'কে আহিছোঁ বাই বাই তো গাই তেওঁলোকক বিদায় দিলোঁ তাৰপাছত এতিয়া লাহেকৈ আপোনালোকে কি হ'ল কি কথা এক্সিডেণ্টৰ কথা ক'ম বাৰু তো এতিয়া গৈ আছোঁ মানে যোৰহাটলৈ আজি মানে বহুত কাম আছে চানডে দিনটোৱে টাইম পাওঁ ন গতিকে চানডে দিনটোৱে গোটেই কামখিনি নিপটাবলগীয়া হৈ যায় উইণ্টাৰ ৰাইডে মানে অলপ শ্বপিং কৰিবলৈ আছিলে তো সেইখিনিও কৰিব লাগিব লগতে মানে যাম এটা ভাল জেগাটোলৈ যাওঁ মইতো ফাইনেলি আনিনিয়ে চিলেক্ট কৰিলোঁ আনিনিয়ে যাম বুলি ভাবি আছোঁ তো কেতিয়া চাৰিফালে ছুটি পাব লাগিব ন গতিকে সেইফালে চব মিলে তেতিয়া নৱেম্বৰ 25ত আমি MG মই আৰু কোন যায় এতিয়ালৈকে ঠিক হোৱা নাই আমি আনিনিলৈ ওলাই দিম আৰু কেনেকৈ গাভৰু এক্সিডেণ্ট হ'ল কি হ'ল অলপ পাছত কৈ আছোঁ গাইছ এইফালে মানে বহুত ডাঙৰ খেল এটা হৈ গ'ল কেছটো কি হ'ল কহৰাত মানে আহি পাওঁতে এই ৰাস্তাতে গাহৰি এটা ওলাই দিলে আৰু এইবিলাক অৱস্থা চাওক গাভৰু এই মানে মন চন বেয়া আজি গাড়ী হৈ গ'লোঁ মই মানুহটো বা একো নহ'ল এইটো গ'ল এক্সিডেণ্ট হৈ গ'ল অলপ খৰচ পৰিব এতিয়া বাকী দেখা যাব এতিয়া মানে ৰাতি প্ৰায় 7টামান বাজিছে কাজিৰঙা যেতিয়া পাইছোঁহি ৰাতি আন্ধাৰ মানে এনেকুৱা এডোখৰ জেগা দুইফালে জংঘল এইফালে জংঘল আৰু এতিয়া মানে আগফালৰ পৰা গাড়ী নাই আৰু পিছফালৰ পৰা গাড়ী নাই 50-40 এনেকুৱা মানে স্পীডত আছোঁ এই চাইডৰ পৰা গাহৰি এটা এনেকৈ পাৰ হৈ দিলে গাহৰি মানে বনৰীয়া গাহৰি হ'ব লাগে মোৰ মতে কাৰণ ইমান ডাঙৰ গাহৰি মানে মই লাইভত দেখা নাই সেই টাইমত কুঁৱলী পৰিছিলে আৰু ৰাতি আন্ধাৰত মানে ক'লা গাহৰিটো একেবাৰে দেখি পোৱা নাই যে বাইকখন ওচৰ পাইছে মই একদম সেইটো টাইমতহে মানে গাহৰিটো দেখিছোঁ সেইকাৰণে জোৰত ব্ৰেক মাৰি দিলোঁ আৰু অকণ ফটকৈ চুচৰি গ'ল থাকিলেও বাইকখন পৰি গ'ল তাৰপিছত আপোনালোকে গম পাই কি হ'ল সেইটো ভাগে তো গাইজ বহুতে মোক সুধে যে মই ট্ৰেভেল খৰচ কেনেকৈ মেনেজ কৰোঁ মই ট্ৰেভেল খৰচ মেনেজ কৰিবলৈ এটা এপ্লিকেশ্যন ইউজ কৰোঁ সেইটো নাম হ'ল মজবেট য'ত আপোনালোকে প্ৰেডিকশ্যন কৰি গেম খেলি পইচা উপাৰ্জন কৰিব পাৰে মই কি কৰোঁ মজবেটত বহুত কিছুমান গেম আছে য'ত মই খুব কম এমাউণ্টৰ পইচা লগাওঁ আৰু প্ৰেডিকশ্যন কৰি তাতকৈ 2-3 এমাউণ্টৰ পইচা জিকিবলৈ সক্ষম হওঁ আৰু যেতিয়া পইচাটো জিকোঁ মই লগালগ মোৰ বেংক একাউণ্টত উইথড্ৰ কৰি লওঁ আৰু যদি আপোনালোকে খেলিব বিচাৰিছে তেন্তে লিংক দিয়া আছে তলৰ ডেছক্ৰিপশ্যনত যিটো আপোনালোকে মোৰ লিংক ইউজ কৰি 250% আপোনালোকে এক্সট্ৰা কেছ বোনাছ পাব আৰু যদিহে কোনোবাই গেমটো খেলিম বুলি ভাবিছে তেন্তে ডেছক্ৰিপশ্যনত ইয়াত লিংক দিয়া আছে আপোনালোকে গৈ খেলিব পাৰে কিন্তু চাব খেলোঁতে ভালদৰে চাই চিতি খেলিব চ' এতিয়া ভিডিঅ'টো কণ্টিনিউ এতিয়া মই নিপালৈ আৰু এইফালে মন্দিৰ এটা আছে মন্দিৰটোত যাওঁ আগৰ যিটো ৰাইড আছে ৰাইডটোতো যাতে মানে সুকলমে যায় সেনেকুৱা একো প্ৰব্লেম নহয় সেইটো কাৰণে মই অলপ ভালকৈ উইচ কৰি আহোঁগৈ আপোনালোকে যদি ভাবে আপোনালোকে যোৰহাট ফালৰ পৰা আহিব পাৰে আৰু এইটো হ'ল যোৰহাটটো মৰিনি যোৱা ৰাস্তা পৰা মানে প্ৰায় মেবি 4-5 কিলোমিটাৰমান হ'ব নেকি সেইখনে টেঙা কৰি আছোঁ তেনেকুৱা ভাইচাপ নিকল নাইতো টাউনত যদি এনেকৈ গাড়ী চলাই ন বহুত প্ৰব্লেম হয় পিছফালে যদি এনেকৈ যায় ন লাহে লাহে চাইডে যাবলৈ একেবাৰে ইমানো লাহে যাব নালাগে যাতে মানে পিছফালেখিনি আহি পেলাই জাম হৈ যায় সেইবুলি মই স্পীড চলাবলৈ কোৱা নাই কিন্তু এটা মিনিমাম স্পীড মেইনটেইন কৰিব লাগিব মানে নহ'লে টাউনত মানে বহুত অশান্তি হয় পিছফালে হয়খিনি তো ইয়াত লিখা আছে তো এইটো হ'ল বাবা ৰামদেৱ ধাম আৰু এইডোখৰ কয় ডেকা গাঁও বুলি কয় গাইজ
গাইছ ৰাইট তো পাই গ'লহি বাবা ৰামদেৱ ধাম গাভৰু so sad বাইকখন লগত তেনেকুৱা হৈ গ'ল ন সেইকাৰণে ভাবিলোঁ অলপ এনেকুৱা ভাল জেগা এটা গৈ ভালকৈ উইচ কৰি দিওঁগৈ তোৰ চাগে অলপ কিবা কিবি দুখ আছে দিয়াটোৱে যাব চ' ইমানে কথা এতিয়া ভিতৰলৈ যাওঁ আপোনালোকক দেখাইছোঁ বাকী চ' লেটছ গ' চ' আমি এতিয়া বাবা ৰামদেৱ ধামৰ ওপৰলৈ আহিছোঁ মানে ইয়াত 2টা ফ্ল'ৰ আছে বেশি দূর নাই বাই বাই ভিতর কেম্পাসটো বহুতেই ডাঙৰ আৰু এইফালে মানে চাব পাৰে বোলে পাৰ্কিং চাৰ্কিং কৰিবলগীয়া আছে আৰু ইয়াত এতিয়া বেছি দেৰি নকৰোঁ ইয়াত মানে মোৰ বহুত কিবা কাম আছে সেইখিনি কাম কৰি লওঁ তাৰপিছত বাকী দেখা যাব আৰু এতিয়া আকৌ বেগটো ৰিটাৰ্ণ যাব লাগিব কাৰণ মোৰ মানে এটা বেগ ল'ব লাগে বেগৰ যিটো বেগ আছিলে মোৰ ভাগৰ সেইটো মানে একেবাৰে টেন চব বেয়া গ'ল কিন্তু অফিচৰ কামতো লাগে আৰু লগতে দুটামান মানে কাপোৰ ভৰাব লাগে নহ'লে আহিবলগীয়া ৰাইডত মানে নিবলৈ মোৰ ওচৰত বেগেই নাই কাৰণ নহ'লে বেগ কাপোৰ নিম ক'ত ঘপকে আকৌ মানুহটো ইয়াত পাই গ'লে কোনখনলৈকে দেখিলা আমি বলেৰ' কেম্পাৰ এখনত আহিলোঁ তো আহি গাইছ মানে সিহঁতে যোৱাত পাইছে এইটো একচুৱেলি মই মানে যোৱাত ফালে আহি আছিলোঁ যোৱাত মানে এইডোখৰ বাইকখন ৰখালোঁ তই অৰিন্দম ভাইৰ লগত সিহঁতি কথা পাতি আছে তই কেনেকৈ পালি ইয়াত এই কালি আমাৰ ঘৰতে আছিলে তই ক'ত যা হয় নেকি তোৰ ভাগৰ বাৰ্থডে নে অঁ হেপী বাৰ্থডে হেপী বাৰ্থডে দেই মই যাওঁ হা দেই আকৌ বাই বাই আকৌ লগ পালে লগ পাই থাকিব দেই ঘূৰি আত্মা ঠিক আছে হা কওকে যা বাই বাই তো পৃথিৱী যিহেতু গ'ল আকৌ একে জেগাতে মানে আকৌ পাই গ'লি 20 minutes later এতিয়া পাই গ'লে ভিনটেজ দি মেইন ষ্ট'ৰ ৰিটাৰ্ণটো আগতে ভিডিঅ' বনাইছিলে আপোনালোকে গম পায় কথাটো তো বেগটো ল'বলৈ ইয়াতে আহিলোঁ বেগৰ কথাটো কি হ'ল আগতে মানে বহুত কালেকশ্যন আছিলে এতিয়া কালেকশ্যন অলপ কমি গ'ল তো তথাপিও এইটো বেগটোৰ কোৱালিটিটো ভাল মানে সেইকাৰণে এইটোকে ল'ব লাগিব কাপোৰ কেইটামান সোমাব পাৰিলে হ'ল বহুত বেছি লাগে যে মই নিনো এটা জেকেট এটা চাইছোঁ জেকেটটো এইটো এটা আৰু এইটো কালাৰ এটা এইটো ভাল লাগিছে মানে আগতে মই এটা জেকেট আছিলে মেৰুণ কালাৰ গতিকে এইটো নলওঁ এতিয়া এইটো ল'ম বুলি এইটো পিন্ধি যাওঁ তো গাইজ কমেণ্ট কৰি জনাব জেকেটটো কেনেকুৱা লাগিছে তো ইমানে কথা আৰু ভাল মজা উইণ্টাৰ কালেকশ্যন আহিছে আপোনালোকে চাব পাৰে এইটো ফেয়াৰী এইটো লাষ্ট পিচ এটাই আছেগৈ মই মানে ফেয়াৰী এটা ৰেড কালাৰ এটা পচন্দ কৰিছিলোঁ চাব পাৰে এইটো আছে এইকেইটা কি হয় এইকেইটা উইণ্ড চিটাৰ তাৰপাছত এইকেইটা জেকেট এইকেইটা চব নাইকি মানে মজা এটা উইণ্ড চিটাৰ আছে এইবিলাক উইণ্টাৰ কালেকশ্যন চাব পাৰে আৰু অলপ ফাংকি যদি বেছি ফাংকি লাগে কাৰোবাক এইটো ক্লাব এলপিনো জোতা কালেকশ্যন বহুত ভিডিঅ' বনাইছে আৰু এতিয়া জোতাও নতুন কালেকশ্যন আহিছে নেকি অঁ চ' জোতা আপোনাৰ নতুন কালেকশ্যন আহি গৈছে তো বঢ়িয়া আৰু বেলেগলৈ আহিব মানে উইণ্টাৰ কালেকশ্যন আৰু আপোনালোকে যদি বজাৰ কৰিবলৈ বিচাৰে তেতিয়া ইয়াত আহি যাব তো ইমানে কথা ভাল লাগিছে কমেণ্ট কৰি জনাব মোৰ মানে এনেকুৱা এই ৰেড কালাৰটো মানে মোৰ বহুত ভাল লাগে মানে এট্ৰেক্টিভ এইটো মানে দাদাই ৱাটাৰপ্ৰুফ বুলি কৈছে এতিয়া টেষ্ট কৰি চাওঁ ৱাটাৰপ্ৰুফ হয়নে নহয় অ' মজা এই গ'ল মই ভবা নাছিলোঁ মানে ৱাটাৰপ্ৰুফ বুলি কাপোৰটো দেখি নালাগে ৱাটাৰপ্ৰুফ নিচিনা কিন্তু এইটো ৱাটাৰপ্ৰুফ তো এতিয়া সকল গধূলি আৰু মানে এতিয়া কমল ভাই গেৰেজত আহি গ'লোঁ আৰু বাইকৰ অলপ ছাৰ্ভিচিং আছিলে লাষ্টত ব্ৰেক পেড চেঞ্জ কৰা হ'ল আৰু এয়াৰ ফিল্টাৰ চেঞ্জ কৰা হ'ল অলৰেডি ৰাইডৰ কাৰণে গাবোৰ ৰেডি হৈছে কিন্তু এটাই বেয়া লাগিলে যে এক্সিডেণ্টটো হোৱাৰ কাৰণে মানে এইবোৰ ডেমেজ হৈ গ'ল গতিকে সেইখিনি নেক্সট ডে কি কৰিব পাৰোঁ তাকে চাই লওঁ আৰু এইফালে মানে ভাই মানে কিবা এটা মোক গিফ্ট দিয়ে বুলি কৈছে আমাৰ গেৰেজৰ ফালৰ পৰা গিফ্ট দিছোঁ দেই তো মানে কমল ভাই গেৰেজৰ ফালৰ পৰা মোক 2টা গিফ্ট দিছে সেইটো চেঞ্জ ক্লিনাৰ আৰু লগতে এটা চেঞ্জ স্প্ৰে থেংক ইউ ব্ৰ' থেংক ইউ মানে ল'ৰা ইমানেই কাষ্টমাৰ অলপ দেৰি মানে গেৰেজ খোলা থাকিলেই হ'ল মই অথনি গেৰেজ বন্ধ কৰিব লাগিছিলে মই বাইক ভৰাই দিলোঁ তাৰপৰা এটা বছৰ এটা কাষ্টমাৰ আহি আছে তো কাৰোবাৰ যদি কাম চাম থাকিলে ওচৰ পাজৰে থাকিলে আহিব আপোনালোক আৰু নতুন ইয়াত চেনেলটো চাব আৰু যাৰ মানে তেনেকুৱা মেকানিকেল কামৰ ইণ্টাৰেষ্ট আছে চেনেলটো চাব ধৰি মানে ডেছক্ৰিপশ্যন লিংক থাকিব তো মানে কথা হাকৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে লাইক কৰিব যদি চেনেল নতুন ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব আৰু যোনে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব চ' ধন্যবাদ বাই বাই জয় অসম নেক্সট ভিডিঅ' লগ পাই